এইখন হৈছে তুলনি বিয়া আৰু এয়া 7 দিনত বিয়া উঠাইছিলে তাৰপিছত কইনা নোৱাবলৈ কইনা হৈছে আৰু সখী দুজনী আৰু কইনা এয়া সকলো নিয়ম কানুন কৰি দিয়া হৈছে আৰু এইফালে গোপিনীসকল আছে এয়া কলগছ আৰু কচু এয়া নিয়ম অনুযায়ী কৰা হৈছে তুলসী আৰু যিহেতু সৰু বিয়া তুলনি বিয়া হয় এয়া নিয়ম কানুন কৰিছে আপোনালোকে ভিডিঅ'টো চাই থাকিব আইতাহঁতে যিহেতু জানে এতিয়া তাৰপিছতে কইনাক ফুট হালধি নোৱাব আৰু বাকী দুজনীকো নোৱা হ'ব তাৰে অকণমান ভিডিঅ' কৰিলোঁ তুমি কৰিছা মোৰ তাতো দি দিবা ওচৰৰ পৰা খং চাই গুটি ঘূৰি দিয়া চুলিকেইটা ধৰণে দাঙি দিয়া কইনা আইতাকে হাঁহিছে চাৰিজনীয়ে যদি এফালে চাবা কুহি হাঁহিহে ক'বই নোৱাৰে নাম এটা গাই দিলে ভাল হ'ব নাজানো নহয় নাম গাবলৈ ন কিবা এটা নাম এটা গাবলৈ হালধিলৈ তাই গাত একদম পুৰা ঘঁহি দিয়ে নাম এটা গাই দিয়ক আইতাহঁতে নাম এটা গাই দিয়ক ওপৰলৈ দিবা হালধিও দিয়া কোন কাটি দিয়া কাটি দিছো হাতত দিয়া তেতিয়া বগাই কাপোৰ এখনে মহাই দিয়া হয় তাই কান্দি আছে চকু লাগিছে কেতিয়াবা মই কম্পিউটাৰ লগে লগে ফোন কৰিছোঁ নহয়
এই খালি হাঁহি দিলে ফ্ৰিজৰ পানী দি দিব লাগিছিলে নিজে ধুব লাগিব চব ধুই মেলি ল'ব লাগিব নহয় তিনিটাতে গা ধুৱাই দিব তামোল চব তেনেকৈ দিব দুজনীয়ে চাইছা তোমালোকে দিগদাৰ আছে নে